নমস্কাৰ সকলোকে আকৌ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটা ব্লগলৈ আশা কৰো সকলোৱে ভালে আছে আৰু মই ভালে আছো আৰু এতিয়া হৈছে ৰাতিপুৱা 2টা বাজিছে আৰু আমি উঠি গলো আৰু এইফালে উঠাৰ লগে লগে আইতা মচিয়তে কানিছে যেহেতু গাইছ এইখিনি সময় বেয়া লগা দিন আপোনালোকে জানে জুনে ঘৰৰ পৰা দূৰলৈ থাকে আৰু আমাও এনেকৈ বেয়া লাগিছিল মানে এতিয়া অভ্যাস হৈ গলে আৰু যিহে নহক গাইছ যাবতো লাগিব আজি নহলেও কালি আৰু এইফালে এতিয়া মই ৰেডি হৈ গলো ভিডিওটো বনাই দিয়া সি বনাই দিলে আৰু এইফালে এতিয়া কাজল লৈ আছিল চাওকচোন ইমান মানে চকু ধৰিছে চকু মেলিব পৰা নাই আৰু এইফালে এতিয়া আমি সবে সেৱা কৰি ললো আৰু এইফালে মাহীয়ে দৰ্জা মুখত বহি পেলাই অলপ কান্দি আছে আপোনালোকে দেখাৰ পিছত দুখিও হৈ আছে আৰু তাৰপিছত আমি আইতাক সেৱা কৰি উঠাৰ পিছত এই আইতা অলপমান যাবলৈ সময় চুমা এটা খাই ল'লে আৰু অলপ বুজাইছেও শিকাইছে যে এনেকৈ শুনিবা কৰিবা যি কয় তাকে কৰিবা আৰু এয়া মাছিকৈ সেৱা চেৱা কৰি ল'লোঁ আৰু এতিয়া আমি যাবলৈ বুলি তালিটো পোলা বান্ধি ল'লোঁ এয়া দেখিছে নহয় কি যে হৈছে নহয় অলপমান হ'লেও মোৰ মনটো বেয়া লাগিছে দুদিনমানৰ পৰা বেয়া লাগি আছে যিহেতু আমি যামগৈ আৰু আহোঁতে বহুত বেছি মন ভাল লাগি আছিলে আৰু ইয়াত ড্ৰাইভাৰো আহি পেলাই পইচা দি দিলে ড্ৰাইভাৰটোকো আৰু এতিয়া আইতাও মচিহঁতে আমাক আগবঢ়াব গৈছে আৰু আপোনালোকে দেখা পাইছে এতিয়া মানে বহুত আন্ধাৰ হৈ আছে দেখিছে নহয় আৰু সেইফালে যাব ওলোৱা সময়ত সি আৰু মচি অলপমান সাৱধানী হৈ কান্দি ল'লে আৰু এই মাত্ৰ আমি এতিয়া এয়াৰপৰ্ট পালোহি আৰু এইফালে পেহী এতিয়া পইচা দি আছে আৰু ইমান টোপনি থৈ আছিলে নহয় গাইজ মানে ভিডিঅ' কৰি নাথাকিলোঁ আৰু আহি পোৱাৰ পিছত ইমান ধুনীয়া বতাহ পালোঁ নহয় ভিতৰত আৰু ভাবিলোঁ যেতিয়ালৈকে আমাৰ টাইম আছে প্লেনখন হ'বৰ কাৰণে তেতিয়ালৈকে ভাবিলোঁ এটা ৰিলচকে বনালোঁ যিহেতু আজিকালি ৰেম্পৰ মানে বলিউড এক্ট্ৰেছে কয় নহয় সেয়া মানে বহুত ট্ৰেণ্ডিঙত চলি আছে তো ভাবিলোঁ সেয়াকে এটা বনালোঁ আৰু বনাই ল'লোঁ আৰু চব মানুহে চাইছিলে মোৰ মানে বহুত লাজ পাই আছিলোঁ আৰু এই মাত্ৰ আমি এতিয়া হৈ গ'লে আমাৰ প্লেনত আৰু এতিয়া আমি গৈ আছোঁ সেয়ে দেখিছোঁ ন প্লেন চিলেন হৈ আছে থিয় হৈ পেলাই মানে সেইখন আমাৰ প্লেন নহয় আমাৰখন হ'ল এয়াৰ ইণ্ডিয়া আৰু এইখিনিতে কওঁ যে আমাৰ মানে এটা প্ৰব্লেম হৈ গ'ল ঠিক আছে আমাৰ মানে চাৰিটা একেলগে নহ'লে মানে মোৰ মানে সেই খুৰা দুজনৰ লগত হ'ল দেখিছে ন মই সৌপিনে ভিডিঅ' কৰি আছোঁ মই মানে খিৰিকীৰ ওচৰত পালোঁ কাৰণে ভালেই পালোঁ যিহেতু মই তাৰ আগৰ পৰা আহোঁতেও খিৰিকী নাপালোঁ বেছিকৈ নাথাকোঁ দিয়ক আপোনালোকে ভ্লগটো এনজয় কৰি যাওক শেষলৈকে এই মাত্ৰ আমি এতিয়া প্লেনৰ পৰা নামিলোঁ আৰু সঁচাই গাইজ প্লেনৰ পৰা নামাৰ পিছত মনটো একদম বেয়া লাগি গ'লে যিয়ে নহওক এতিয়া আমি গৈ আছোঁ আৰু এইফালে দেখিছে নহয় আৰু ভাইটি কিহৰ কাৰণে দৌৰ মাৰিছে আপোনালোকে গম পাইছেনে বেগকেইটা ল'ব কাৰণে দেখিছে নহয় কেনেকৈ ঘূৰি তাৰপিছত সেয়া দৌৰ মাৰিলে আৰু মায়ে কৈছে ছাইডতে ল'ম আৰু সেই বুলি মায়ে এতিয়া এৰি দিলে আৰু তাৰপিছত বেগকেইটা ছাইডত লৈ আৰু পেহীও তেতিয়ালৈকে ভিআইপিটো লৈ গ'ল আৰু মই ভাবিছিলোঁ জোলনা খেলিম নেকি মায়ে কৈছিলোঁ মায়ে ক'লে নালাগে এয়া জোলনা খেলা নহয় আৰু নীৰজে ক'লে যে মই বেগটো ধুইম তাৰপিছত পেহী আৰু মায়েও ভালেই পালে আৰু মই ভাবিছিলোঁ এইটো ডিজাইন যে ৰিলছ এটা বনাওঁ নেকি কাঁহী নিচিনা ডিজাইন আৰু ইয়াত দেখিছে নহয় তাৰ কিমান ফূৰ্তি নহয় আৰু ইয়াত দেখিবলৈ আৰু মই ভাবিছিলোঁ ইয়াতে ভিডিঅ' এটা বনাম পেহীয়ে মানা কৰি দিলে আৰু তলত আহি পোৱাৰ পিছত নীৰজে ক'লে যে মোৰ ভোক লাগিছে তাৰমানে এইটো বিস্কুট খোৱাও ইচ্ছা নাই তাৰমানে বেলেগ কিবা খোৱাৰ ইচ্ছা আছে আৰু তাৰপিছত ভিডিঅ' কৰি নাথাকিলোঁ আৰু এই মাত্ৰ ঘৰ আহি পালোহি আৰু আপোনালোকৰ ঘৰৰ অৱস্থা দেখুৱাই দিয়া চাওক পাপাই মানে বিচনা একো ঠিক কৰা নাই আমি থাকোঁতে মানে 10-15 দিন আৰু এয়া আহি পোৱাৰ পিছত মায়ে ঘৰ চৰ মুচি চাফ চিকুণ কৰি দিলে আৰু চাফ চিকুণ কৰাৰ পিছতে গাইজ সঁচাই মানে ঘৰটো চাফ চিকুণ লাগিছে মানে চাফা লাগি গৈছে আৰু এয়া খানা চানা বনালে তো আজি ভ্লগটো ইমানখিনিতে এণ্ড কৰিছোঁ কেনেকুৱা লাগিছে মোৰ ভ্লগটো যদি ভ্লগটো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আকৌ লগ পাম নেক্সট ভিডিঅ' বাই বাই টেক কেয়াৰ বাই বাই